নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধুসকল কামাণ্ডো বেটেলিয়নৰ যিহেতু বৰ্তমান ইণ্টাৰভিউ হৈ আছে আৰু এইটোৰ ভিতৰত আপোনালোকক অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ যি 4.8 কিলোমিটাৰ ল'ৰাৰ বাবে ৰানিং হ'ব আৰু লগতে 2.8 কিলোমিটাৰ ছোৱালীৰ বাবে ৰানিং হ'ব তো আৰু হ'ব লং জাম্প। তো ইয়াত আপোনালোকে কিমান সময়ৰ ভিতৰত ৰানিং কমপ্লিট কৰিলে কিমান নম্বৰ পাব আৰু ছোৱালীয়ে কিমান সময়ৰ ভিতৰত ৰানিং কৰিলে কিমান নম্বৰ পাব, লগতে লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ পাব, এইটোৰ ওপৰত মই সম্পূৰ্ণ ডিটেইলছৰ ওপৰত মই এইটো ভিডিঅ'ত জনাম ল'ৰা আৰু ছোৱালীৰ বাবে। তো আপোনালোকে যদিহে এই বিষয়ে জানিব ইচ্ছা আছে তেতিয়াহ'লে এই ভিডিঅ'টি কোনো স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাব। সকলোবিলাক ডিটেইলছ জনাই দিম, কিমান ফুট লং জাম্প মাৰিলে কিমান নম্বৰ পাব আৰু লগতে কিমান ৰানিং কৰিলে কিমান নম্বৰ লাভ কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব। যদিহে মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যিমান পাৰে এই ভিডিঅ'টি বন্ধুসকলে শ্বেয়াৰ কৰিব। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনফৰমেশ্যন মই আনি থাকোঁ। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল এইখন হৈছে অফিচিয়েল ন'টিছ আৰু যিহেতু টোটেল পোষ্টৰ সংখ্যা 2450টা আছে AB কামাণ্ডো বেটেলিয়নৰ বাবে আৰু ল'ৰা আৰু ছোৱালী সকলোৱে একেলগে আছে 2450টা পদত। তো যিহেতু ল'ৰাৰ বাবে 4.8 কিলোমিটাৰ ৰানিং আৰু ইয়াত সময় টোটেল দিছে 20 মিনিট আৰু মাৰ্কছ আছে টোটেল 20 নম্বৰ। তো 4.8 কিলোমিটাৰ ৰানিং কমপ্লিট কৰিবলৈ কিমান সময়ৰ ভিতৰত ৰানিং কমপ্লিট কৰিলে কিমান নম্বৰ পাব এইটো বিষয়ত এতিয়া জনাম আৰু লগতে ছোৱালীৰ বাবে 2.8 কিলোমিটাৰ ৰানিং কিমান সময়ত কমপ্লিট কৰিলে কিমান পাব আৰু লং জাম্প কিমান ফুট মাৰিলে কিমান নম্বৰ পাব। তো প্ৰথমে আপোনালোকক 4.8 কিলোমিটাৰ ৰেচ ল'ৰাৰ বাবে আপোনালোকক জনাম। তো টোটেল সময় যিহেতু 20 মিনিট আছে আৰু 20 নম্বৰ টোটেল নম্বৰ আৰু এই 20 নম্বৰ পাবলৈ আপোনালোকে এক্সেলেণ্ট মাৰিব লাগিব 16 মিনিটৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব 4.8 কিলোমিটাৰ, তেতিয়া 20 ভাগত 20 নম্বৰ লাভ কৰিব পাৰিব। তাৰপিছত যদিহে আপোনালোকে 989 ছেকেণ্ডৰ পৰা 990 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 17.6 নম্বৰ পাব। আৰু ইয়াত যিহেতু ছেকেণ্ডত দিয়া আছে তো আপোনালোকে মিনিটত উলিয়াই ল'ব। তো মিনিটত উলিয়াবলৈ হ'লে 990 ছেকেণ্ডক 60 হৰণ কৰিব, 60 হৰণ কৰিলে আপুনি মিনিটত লাভ কৰিব পাৰিব। তো তাৰপিছত আহিল 1030 ছেকেণ্ড, মানে কি 1029 ছেকেণ্ডৰ পৰা 1030 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে মাৰ্কছ লাভ কৰিব পাৰিব 15.2 নম্বৰ। তাৰপিছত 1089 ছেকেণ্ডৰ পৰা 1090 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 12.48 মাৰ্কছ পাব। তাৰপিছত 1049 ছেকেণ্ডৰ পৰা 1050 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 11 নম্বৰ পাবলৈ সক্ষম হ'ব। আৰু তাৰপিছত 1199 ছেকেণ্ডৰ পৰা 1200 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 10 নম্বৰ লাভ কৰিব পাৰিব, মানে কি কোৱালিফাই কৰিব পাৰিব। যদিহে 1200 ছেকেণ্ড অৰ্থাৎ 20 মিনিটৰ পিছত যদি সোমায় তেতিয়াহ'লে আপুনি ডিছকুৱালিফাই। তো এইটো আছিল ল'ৰাৰ বাবে 4.8 কিলোমিটাৰ ৰানিং। তাৰপিছত আহিলোঁ ছোৱালী। তো ছোৱালী যিহেতু 2.8 কিলোমিটাৰ ৰানিং হ'ব আৰু এই 2.8 কিলোমিটাৰ ৰানিং কমপ্লিট কৰিবলৈ সময় লৈছে 19 মিনিট আৰু আপোনালোকে এক্সেলেণ্ট মাৰিবলৈ হ'লে কিমান মিনিটৰ ভিতৰত সোমাব। তো ছোৱালী এক্সেলেণ্ট মাৰিবলৈ হ'লে 910 ছেকেণ্ডৰ ভিতৰত 2.8 কিলোমিটাৰ ৰানিং কমপ্লিট কৰিব লাগিব। 910 ছেকেণ্ড অৰ্থাৎ 15.16 মিনিটৰ ভিতৰত আপুনি যদি কমপ্লিট কৰে তেতিয়া 20 নম্বৰ লাভ কৰিব পাৰিব ছোৱালীৰ বাবে এক্সেলেণ্ট। তাৰপিছত 939 ছেকেণ্ডৰ পৰা 940 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 17 নম্বৰ পাব। তাৰপিছত 969 ছেকেণ্ডৰ পৰা 970 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 14.6 নম্বৰ লাভ কৰিব পাৰিব। তাৰপিছত 999 ছেকেণ্ডৰ পৰা 1000 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 12.4 নম্বৰ লাভ কৰিব পাৰিব। আৰু 1099 ছেকেণ্ডৰ পৰা 1100 ছেকেণ্ডৰ ভিতৰত যদি সোমায় তেতিয়াহ'লে 10.8 নম্বৰ লাভ কৰিব পাৰিব। আৰু 1139 ছেকেণ্ডৰ পৰা 1140 ছেকেণ্ডত যদি সোমায় তেতিয়াহ'লে আপুনি 10 নম্বৰ পাবলৈ সক্ষম হ'ব, মানে কি কোৱালিফাই হ'ব। আৰু যদিহে আপুনি 1140 ছেকেণ্ডৰ পাছত সোমায় তেতিয়াহ'লে আপুনি ডিছকুৱালিফাইড। তো এইটো আছিল ছোৱালীৰ বাবে 2.8 কিলোমিটাৰ। তো এতিয়া আহিল লং জাম্প। তো লং জাম্প ফিমেলৰ বাবে কিমান ফুট মাৰিলে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব, তো এইটোৰ বিষয়ত জনাম। তো আপোনালোকে ছোৱালীৰ বাবে লং জাম্প কোৱালিফাই কৰিবলৈ হ'লে 265 ছেণ্টিমিটাৰ আপুনি লং জাম্প মাৰিব লাগিব, মানে কি 8.8 ফুট মাৰিব লাগিব, তেতিয়াহে কোৱালিফাই কৰিব পাৰিব। তো যদি আপোনালোকে 265 ছেণ্টিমিটাৰ অৰ্থাৎ 8.8 ফুট মাৰে তেতিয়াহ'লে 10 নম্বৰ অৰ্থাৎ কোৱালিফাই কৰিব পাৰিব। তাৰপিছত 310 ছেণ্টিমিটাৰ যদি মাৰে তেতিয়াহ'লে 11.8 নম্বৰ পাব লং জাম্পত। তো ইয়াত যিহেতু চেণ্টিমিটাৰ দিয়া আছে, চেণ্টিমিটাৰত আপোনালোকে ফুটত নিবলৈ হ'লে 30 হৰণ কৰিব ওলাই যাব কিমান ফুট হয়। তাৰপিছত 340 ছেণ্টিমিটাৰ যদি মাৰে তেতিয়াহ'লে আপুনি লাভ কৰিব পাৰিব 13.6 নম্বৰ। তাৰপিছত 370 ছেণ্টিমিটাৰ যদি মাৰে তেতিয়াহ'লে 16 নম্বৰ লাভ কৰিব পাৰিব। তাৰপিছত আহিল 410 ছেণ্টিমিটাৰ অৰ্থাৎ আপোনালোকে যদি 13.66 ফুট মাৰে তেতিয়া আপুনি এক্সেলেণ্ট মাৰিব
অসম পুলিচৰ কমাণ্ডো বেটেলিয়নৰ লং জাম্প ছোৱালীৰ বাবে যদিহে 440 অৰ্থাৎ 13.66 ফুট যদি মাৰে লং জাম্প তেতিয়াহ'লে 20/20 অৰ্থাৎ এক্সিলেণ্ট নম্বৰ লাভ কৰিব পাৰিব এইখিনি হৈছিল ছোৱালীৰ বাবে লং জাম্প আৰু আপোনালোকক সকলোবিলাক জনালোঁ যে ল'ৰা কিমান সময়ৰ ভিতৰত কমপ্লিট কৰিলে কিমান নম্বৰ পাব ছোৱালী কিমান সময়ৰ ভিতৰত কমপ্লিট কৰিলে কিমান নম্বৰ পাব লগতে লং জাম্পৰ বিষয়ে আলোচনা কৰিলোঁ তো আজি ভিডিঅ'টো ইমানে আছিল তো আপোনালোকৰ বাবে যদিহে উপকৃত হ'ল বা এই ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব যদিহে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে দি থাকোঁ তো আজিলৈ ইমানে আছে নমস্কাৰ জয় অসম